নমস্কাৰ মই অনিকেত চেত্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছো জব আসাম ইউটিউব চেনেললৈ আজি আমি মাৰাথন ক্লাছ আৰম্ভ কৰিম আৰু ইয়াত থাকিব 1000 প্লাস ইম্পৰ্টেন্ট কোৱেশ্চনছ য'ত আসাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী আসাম জিঅগ্ৰাফি আসাম জিকে আসাম পলিটি ইণ্ডিয়ান পলিটি আৰু বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট টপিকছ থাকিব আৰু ইয়াত আমি বেছিকৈ ডিসকাস নকৰিম মাত্ৰ আপোনালোকৰ বাবে 5 সেকেন্ড সময় দিয়া হ'ব আৰু 5 সেকেন্ডৰ ভিতৰত আপুনি আনসাৰটো কৰিব লাগিব আৰু আপুনি নিজকে জুখি চাওক আৰু আপোনাৰ ৰিভিজন হৈ যাব তো বলক ভিডিওটো আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো আছে হু বিল্ড দ্য ষ্টেয়াৰ্স অফ কামাখ্যা টেম্পল ফাৰ্ষ্ট কামাখ্যা মন্দিৰৰ খটখটি পোন প্ৰথমে কোনে নিৰ্মাণ কৰিছিল অপচন কেইটা আছে শালস্তম্ভ নৰকাসুৰ ভগদত্ত নানদেশ শালস্তম্ভ নৰকাসুৰ ভগদত্ত আৰু এটাও নহয় কোনটো হ'ব সো শুদ্ধ উত্তৰ হ'ব নৰকাসুৰ নৰকাসুৰে কামাখ্যা মন্দিৰৰ খটখটি পোন প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰিছিল পিছৰ প্ৰশ্নটো আছে ফাদাৰ অফ ৰুক্মিণী ওয়াজ ৰুক্মিণীৰ পিতৃ আছিল ভীষ্মক কৃষ্ণ দ্ৰোণ বিষ্ণু সো শুদ্ধ উত্তৰ হ'ব ভীষ্মক আৰু এই ভীষ্মক কুণ্ডিল্য নগৰৰ ৰজা আছিল মনত ৰাখিব কুণ্ডিল নগৰৰ ৰজা আছিল According to Yogini Tantra, in ancient era, Kamrupa was divided in Yogini Tantra mate Kamrup ৰাজ্যখন কেইটা ভাগত বিভক্ত আছিল এটা দুটা তিনিটা চাৰিটা সো শুদ্ধ উত্তৰ হ'ব চাৰিটা পিছৰ প্ৰশ্নটো আছে ফাউন্ডাৰ অফ বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন হয় অপচন কেইটাত আছে ভাস্কৰ বৰ্মন পুষ্য বৰ্মন ব্ৰহ্মপাল শালস্তম্ভ সো শুদ্ধ উত্তৰ হ'ব পুষ্য বৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল পিছৰ প্ৰশ্নটো আছে কন্টেম্পৰেৰী অফ সমুদ্ৰগুপ্তা ইন কামৰূপ সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজা কোন আছিল সো অপচন কেইটাত আছে ভাস্কৰ বৰ্মন পুষ্য বৰ্মন শালস্তম্ভ নানদেশ সো শুদ্ধ উত্তৰ হৈ যাব পুষ্য বৰ্মন আপোনালোকে আটাই জানে চাগে আনসাৰ কৰিব পাৰিছে চাগে কাৰণ সমুদ্ৰগুপ্ত আৰু পুষ্য বৰ্মন একে সময়ৰ ৰজা আছিল পিছৰ প্ৰশ্নটোত আছে হৰিসেন was the court poet of হৰিসেন কাৰ ৰাজকবি আছিল অপচন কেইটাত আছে হৰ্ষবৰ্ধন ভাস্কৰ বৰ্মন পুষ্য বৰ্মন নানদেশ একচুয়ালি ইয়াতে আৰু এটা অপচন আছিল এইটো অপচনটো মিছিং হৈ আছে ইয়াতে সো এইটো টাইপ কৰোতে এইটো ৰৈ গৈছে সো এইটো অপচনটো আপোনালোকে চাই লওক সো সমুদ্ৰগুপ্তা সো শুদ্ধ উত্তৰ হৈ যাব সমুদ্ৰগুপ্তা হৰিসেন আছিল সমুদ্ৰগুপ্তৰ ৰাজকবি আৰু তেওঁই এই এলাহাবাদ প্ৰশস্তি ৰচনা কৰিছিল য'ত কামৰূপৰ বিষয়ে প্ৰথম উল্লেখ পোৱা যায় পিছৰ প্ৰশ্নটোত আছে হৰ্ষবৰ্ধন was the ruler of হৰ্ষবৰ্ধন কোনখন ৰাজ্যৰ ৰজা আছিল সো অপচন কেইটাত আছে থানেশ্বৰ কামৰূপ গুজৰাট দ্ৰাবিড় সো শুদ্ধ উত্তৰ হৈ যাব থানেশ্বৰ হৰ্ষবৰ্ধন থানেশ্বৰ ৰাজ্যৰ ৰজা আছিল থানেশ্বৰ বৰ্তমান হাৰিয়ানাত আছে পিছৰ প্ৰশ্নটোত আছে হু ইনভাইটেড দ্য চাইনিজ পিলগ্ৰিম হিউৱেন চাং টু কামৰূপ চীনা পৰিব্ৰাজক হিউৱেন চাঙক কোনে কামৰূপলৈ আমন্ত্ৰণ জনায় অপচন কেইটাত আছে পুষ্য বৰ্মন বালা বৰ্মন ভাস্কৰ বৰ্মন নানদেশ সো শুদ্ধ উত্তৰ হৈ যাব ভাস্কৰ বৰ্মন আপোনালোকে আটাই আনসাৰ ৰিভিজন কৰি যাওক যাতে আপোনালোকৰ মনত থাকে কাৰণ এক্সাম আৰু বেছি দিন নাই গতিকে পঢ়ি যাওক পিছৰ প্ৰশ্নটোত আছে according to হিউৱেন চাং the circumference of Kamrupa was হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিসীমা আছিল অপচন কেইটাত আছে 1200 মাইল 1500 মাইল 1700 মাইল নানদেশ সো শুদ্ধ উত্তৰ হৈ যাব 1700 মাইল হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিসীমা আছিল 1700 মাইল পিছৰ প্ৰশ্নটোত আছে the book of হিউৱেন চাঙৰ কিতাপখনৰ নাম কি আছিল অপচন কেইটাত আছে হৰ্ষচৰিত ভাস্কৰচৰিত ৰুক্মিণীহৰণ সিয়ুকি সো শুদ্ধ উত্তৰ হৈ যাব সিয়ুকি হিউৱেন চাঙৰ কিতাপখনৰ নাম আছিল সিয়ুকি আৰু ইয়াতে কামৰূপৰ বিষয়ে উল্লেখ পোৱা যায় মনত ৰাখিব
পিছৰ প্ৰশ্নটোত আছে দ্য ফাউণ্ডাৰ অফ শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন কেইটাত আছে ভাস্কৰ বৰ্মন ৰুদ্ৰসিংহ শালস্তম্ভ পৃথু শুদ্ধ উত্তৰ হৈ যাব শালস্তম্ভ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক আছিল শালস্তম্ভ নিজেই যাৰ আন এটা নাম হৈছে অৱন্তী কুমাৰ মনত ৰাখিব অৱন্তী কুমাৰ পিছৰ প্ৰশ্নটোত আছে দ্য কেপিটেল অফ শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ ৰাজ্যৰ ৰাজধানী কি আছিল অপশ্যন কেইটাত আছে প্ৰাগজ্যোতিষপুৰ কামৰূপ কুণ্ডিল হৰূপেশ্বৰ শুদ্ধ উত্তৰ হৈ যাব হৰূপেশ্বৰ হৰূপেশ্বৰ আছিল শালস্তম্ভ ৰাজ্যৰ ৰাজধানী আৰু বৰ্তমান হৰূপেশ্বৰ তেজপুৰৰ অন্তৰ্গত হয় পিছৰ প্ৰশ্নটোত আছে ডিউৰিং হুজ ৰেইন চাইনিজ পিলগ্ৰিম ইটচিং ভিজিটেড ইণ্ডিয়া এইটো নালাগে কেমটো নালাগে চ' কোন বংশৰ ৰাজত্বত চীনা পৰিব্ৰাজক ইটচিং ভাৰতলৈ আহে চ' অপশ্যন কেইটাত আছে বৰ্মন ডাইনেষ্টি বৰ্মন বংশ দানৱ ডাইনেষ্টি দানৱ বংশ শালস্তম্ভ ডাইনেষ্টি অৰ্থাৎ শালস্তম্ভ বংশ চ' শুদ্ধ উত্তৰ হৈ যাব শালস্তম্ভ বংশ শালস্তম্ভ বংশৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক ইটচিং ভাৰতলৈ আহে আৰু বৰ্মন বংশৰ ৰাজত্বকালত কোনে আহিছিল হিউৱেন চাং আহিছিল মনত ৰাখিব পিছৰ প্ৰশ্নটোত আছে দ্য ৰুলাৰ্ছ অফ শালস্তম্ভ ডাইনেষ্টি ৱৰশ্বিপড শালস্তম্ভ ৰাজ্যৰ ৰজাসকলে কাক উপাসনা কৰিছিল অপশ্যন কেইটাত আছে বিষ্ণু কৃষ্ণ শিৱা নান অফ দিছ চ' শুদ্ধ উত্তৰ হৈ যাব শিৱ শালস্তম্ভ ৰাজ্যৰ ৰজাসকলে শিৱক পূজা কৰিছিল আৰু বৰ্তমান মদন কামদেৱৰ মন্দিৰ যে বাইহাটা চাৰিআলিত আছে এইটো কিন্তু শালস্তম্ভ বংশৰে এটা কীৰ্তিস্তম্ভ হয় আফটাৰ শালস্তম্ভ ডাইনেষ্টি হুইচ ডাইনেষ্টি ৰুল্ড কামৰূপ শালস্তম্ভ বংশৰ পিছত কামৰূপত কোনটো বংশই ৰাজত্ব কৰিছিল অপশ্যন কেইটাত আছে পাল ডাইনেষ্টি বৰ্মন ডাইনেষ্টি দানৱ ডাইনেষ্টি ভৌম ডাইনেষ্টি চ' শুদ্ধ উত্তৰ হৈ যাব পাল ডাইনেষ্টি আপোনালোকৰ বাবে এটা ট্ৰিক মই কৈ দিওঁ কাৰণ এইটো ক্ৰনলজিকেলি আপোনালোকে নামটো মনত ৰাখিব লাগিব এই ডাইনেষ্টিকেইটা বংশকেইটা আপোনালোকে এটা ক্ৰমত মনত ৰাখিব লাগিব গতিকে মই আপোনালোকৰ বাবে ট্ৰিকটো শ্বেয়াৰ কৰি আছোঁ আপোনালোকে এই ট্ৰিকটো চাব পাৰে দাভৌ বা খাপা দানৱ ভৌম বৰ্মন শালস্তম্ভ আৰু পাল বংশ একেবাৰে শেষৰটো আছিল পাল বংশ মনত ৰাখিব আৰু একেবাৰে ফাৰ্ষ্টৰটো আছিল দানৱ বংশ পিছত আছে মদন কামদেৱ টেম্পল ইজ লোকেটেড ইন মদন কামদেৱৰ মন্দিৰ ক'ত অৱস্থিত হয় অপশ্যন কেইটাত আছে বাইহাটা চাৰিআলি গুৱাহাটী হাজো তেজপুৰ চ' শুদ্ধ উত্তৰ হৈ যাব বাইহাটা চাৰিআলি মদন কামদেৱৰ মন্দিৰ বাইহাটা চাৰিআলিত আছে আৰু এই মন্দিৰটো ইম্পৰ্টেণ্ট এইকাৰণে হয় কাৰণ এইটো শালস্তম্ভ বংশৰ কীৰ্তিস্তম্ভ হয় আৰু শালস্তম্ভ বংশৰ এই মন্দিৰটো হয় আৰু এইটোৱে ইয়াকে প্ৰমাণ কৰে যে শালস্তম্ভ বংশৰ ৰজাসকল হিন্দু উপাখ্য আছিল পিছত আছে হোৱাট ৱাজ দ্য নেম অফ আছাম ডিউৰিং দ্য এৰাইভেল অফ আহোমছ আহোমসকলৰ আগমনৰ সময়ত অসমৰ নাম কি আছিল অপশ্যন কেইটাত আছে অহম কামৰূপ প্ৰাগজ্যোতিষ বংগাল শুদ্ধ উত্তৰ হৈ যাব কামৰূপ আহোমসকলৰ আগমনৰ সময়ত কিন্তু অসমৰ নাম কামৰূপহে আছিল পিছৰ প্ৰশ্নটোত আছে হায়েষ্ট হিল অফ আছাম অসমৰ আটাইতকৈ ওখ পাহাৰখন কি হয় অপশ্যন কেইটাত আছে বৰাইল ৰেঞ্জ পাটকাই হিমালয়া নান অফ দিছ চ' শুদ্ধ উত্তৰ হৈ যাব বৰাইল ৰেঞ্জ অসমৰ আটাইতকৈ ওখ পাহাৰখন হৈছে বৰাইল পাহাৰ পিছৰ প্ৰশ্নটোত আছে হায়েষ্ট পিক অফ আছাম অসমৰ আটাইতকৈ ওখ শৃংগ কি হয় অপশ্যন কেইটাত আছে কাঞ্চনজংঘা K2 লাইকে নান অফ দিছ চ' শুদ্ধ উত্তৰ হৈ যাব লাইকে বৰাইল পাহাৰৰ ওপৰতে অৱস্থিত হয় পিছৰ প্ৰশ্নটোত আছে ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি মৌৰ্য ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয় মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন হয় অপশ্যন কেইটাত আছে চন্দ্ৰগুপ্ত মৌৰ্য চাণক্য সমুদ্ৰগুপ্ত নান অফ দিছ চ' শুদ্ধ উত্তৰ হৈ যাব চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল পিছৰ প্ৰশ্নটোত আছে স্কটলেণ্ড অফ আছাম বুলি কাক কোৱা হয় অসমৰ স্কটলেণ্ড বুলি জনা যায় অপশ্যন কেইটাত গমেই পাইছে উমৰাংচু ডিমাকুছী বঙাইগাঁও হাফলং চ' শুদ্ধ উত্তৰ হৈ যাব
হাফলং হাফলঙক অসমৰ স্কটলেণ্ড বুলিও জনা যায় পিছৰ প্ৰশ্নটোত আছে অসমত মুঠ কেইখন ব্যাঘ্ৰ প্ৰকল্প আছে হাউ মেনি টাইগাৰ ৰিজাৰ্ভছ আৰ দেয়াৰ ইন আছাম অপশ্যন কেইটাত আছে 1 2 3 4 সো শুদ্ধ উত্তৰ হৈ যাব 4টা মই আপোনালোকক ট্ৰিকটো কৈছিলোৱে আগতে আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই আপুনি গৈ চাব পাৰে সো নাওকামা মনত ৰাখিব নাওকামা নামেৰি ওৰাং কাজিৰঙা মানাস পিছৰ প্ৰশ্নটোত আছে অসমৰ আটাইতকৈ সৰু অভয়াৰণ্য কি হয় স্মলেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম অপশ্যন কেইটাত আছে পবিতৰা দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী বৰনদী চক্ৰশিলা সো শুদ্ধ উত্তৰ হৈ যাব দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী দীপৰ বিল অভয়াৰণ্য অসমৰ আটাইতকৈ সৰু অভয়াৰণ্য হয় পিছৰ প্ৰশ্নটোত আছে বোকাজান ইজ ফেমাছ ফৰ বোকাজান কিহৰ বাবে বিখ্যাত হয় অপশ্যন কেইটাত আছে সাৰ কাৰখানা কুঁহিয়াৰ কাৰখানা তেল কাৰখানা চিমেণ্ট কাৰখানা সো শুদ্ধ উত্তৰ হৈ যাব চিমেণ্ট কাৰখানা মই আপোনালোকক ট্ৰিকটো এটা শ্বেয়াৰ কৰিছিলোঁ যে বোকা চিমেণ্টত পানী দিলে বোকা হয় সেয়ে বোকাজান মনত ৰাখিব পাৰে পিছৰ প্ৰশ্নটোত আছে মানাস ৱাজ ডিক্লেয়াৰ্ড এজ নেশ্যনেল পাৰ্ক ইন মানাহক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন কেইটাত আছে 1990 1985 1979 আৰু 49 সো শুদ্ধ উত্তৰ হৈ যাব 1990 মানাহ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল 1990 চনত পিছৰ প্ৰশ্নটোত আছে অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে হাউ মেনি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটছ আৰ দেয়াৰ ইন আছাম অপশ্যন কেইটাত আছে 2টা 4টা 6টা 8টা সো শুদ্ধ উত্তৰ হৈ যাব 2টা অসমত মুঠ 2টা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে এটা হৈছে কাজিৰঙা আৰু এটা হৈছে মানাস পিছৰ প্ৰশ্নটোত আছে ৰাইমনা নেশ্যনেল পাৰ্ক ইজ সিটুৱেটেড ইন ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত হয় অপশ্যন কেইটাত আছে বাক্সা চিৰাং কাৰ্বি আংলং কোকৰাঝাৰ সো শুদ্ধ উত্তৰ হৈ যাব কোকৰাঝাৰত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত হয় পিছৰ প্ৰশ্নটোত আছে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কি হয় দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম অপশ্যন কেইটাত আছে ৰাইমনা ওৰাং নামেৰি কাজিৰঙা সো শুদ্ধ উত্তৰ হৈ যাব ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান হয় পিছৰ প্ৰশ্নটোত আছে ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম নেশ্যনেল ফাৰ্টিলাইজাৰ ফেক্টৰী ইজ লোকেটেড অসমৰ কোনখন জিলাত ৰাষ্ট্ৰীয় সাৰ কাৰখানা আছে যাৰ নাম হৈছে BBFCL আৰু ফুল ফৰ্ম হৈছে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড সো অপশ্যন কেইটাত আছে গুৱাহাটী গোলাঘাট নলবাৰী নামৰূপ একচুৱেলি এইটো ডিষ্ট্ৰিক্ট নহয় এইটো প্লেচ বুলি আছিলে কুৱেশ্যনত এইটো টাইপিঙত ভুল হৈছে একো নাই সো শুদ্ধ উত্তৰ হৈ যাব নামৰূপ যদি প্লেচ বুলি দিয়ে তেতিয়াহ'লে নামৰূপ কাৰেক্ট আৰু যদি ডিষ্ট্ৰিক্ট বুলি দিয়ে তেতিয়াহ'লে ডিব্ৰুগড় কাৰেক্ট হ'ব মনত ৰাখিব কাৰণ নামৰূপ ডিব্ৰুগড়ৰ অন্তৰ্গত হয় পিছৰ প্ৰশ্নটোত আছে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত আছে what percent of total population of India lives in Assam সো শুদ্ধ উত্তৰ হৈ যাব অপশ্যন কেইটাত আছে 2.58 2 3.5 none of this সো শুদ্ধ উত্তৰ কোনটো হ'ব 2.58 2.58 is the right answer আৰু অসমৰ মুঠ জনসংখ্যা আছে 3,12,00,000 মনত ৰাখিব পিছৰ প্ৰশ্নটোত আছে অসমৰ সৰ্বাধিক শিক্ষিত জিলা হাইয়েষ্ট লিটাৰেট ডিষ্ট্ৰিক্ট অফ আছাম ইজ অপশ্যন কেইটাত আছে কামৰূপ মেট্ৰ কামৰূপ ৰুৰেল যোৰহাট শিৱসাগৰ সো শুদ্ধ উত্তৰ হৈ যাব কামৰূপ মেট্ৰ হৈছে অসমৰ সৰ্বাধিক শিক্ষিত জিলা আৰু ধুবুৰী হৈছে একেবাৰে সৰ্বনিম্ন শিক্ষিত জিলা পিছৰ প্ৰশ্নটোত আছে হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ আণ্ডাৰ BTRত কেইখন জিলা আছে অপশ্যন কেইটাত আছে 2খন 3খন 4খন none of this সো শুদ্ধ উত্তৰ হৈ যাব none of this কাৰণ BTRত বৰ্তমান 5খনহে জিলা আছে কাৰণ ৰিসেন্টলি তামুলপুৰক ঘোষণা কৰা হৈছে পিছৰ প্ৰশ্নটোত আছে when was foxtail orchid adopted as state flower of Assam কপৌফুলক কেতিয়া ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হৈছিল অপশ্যন কেইটাত আছে 2001 2002 2004 2003 সো শুদ্ধ উত্তৰ হৈ যাব 2003 আৰু 2003তে হলং আৰু দেওহাঁহক ৰাজ্যিক প্ৰতীক হিচাপে ঘোষণা কৰা হৈছিল
পিছৰ প্ৰশ্নটোত আছে অসমৰ ৰাজ্যিক গছ কি হয় দ্য ষ্টেট ট্ৰী অফ আছাম ইজ অপশ্যন কেইটাত আছে বন্যান ট্ৰী পিপল মন্দাৰ এণ্ড হলং চ' শুদ্ধ উত্তৰ হৈ যাব হলং হলং হৈছে অসমৰ ৰাজ্যিক গছ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম ইজ অসমৰ ৰাজ্যিক ফুল হৈছে ফক্সটেল অৰ্কিড লিলি লোটাছ মন্দাৰ চ' শুদ্ধ উত্তৰ হৈছে ফক্সটেল অৰ্কিড কপৌ ফুল বুলি কোৱা হয় মনত ৰাখিব কেতিয়াবা কপৌ ফুলটো অপশ্যনত নিদিব পাৰে চ' ফক্সটেল অৰ্কিডটো মনত ৰখা দৰকাৰ হয় পিছৰ প্ৰশ্নটোত আছে টোকলাই টি ৰিচাৰ্চ চেণ্টাৰ ইজ লোকেটেড ইন টোকলাই চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত হয় অপশ্যন কেইটাত আছে ডিব্ৰুগড় যোৰহাট তিনিচুকীয়া গুৱাহাটী চ' শুদ্ধ উত্তৰ হৈ যাব যোৰহাট টোকলাই টি ৰিচাৰ্চ চেণ্টাৰ যোৰহাটত অৱস্থিত হয় পিছৰ প্ৰশ্নটোত আছে হুৱেন ৱাজ টোকলাই টি ৰিচাৰ্চ চেণ্টাৰ এষ্টাব্লিছড টোকলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল অপশ্যন কেইটাত আছে 1915 1921 1911 1900 চ' শুদ্ধ উত্তৰ হৈ যাব 1911 1911 চনত টোকলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল পিছৰ প্ৰশ্নটোত আছে ষ্টেট একুৱাটিক এনিমেল অফ আছাম অসমৰ ৰাজ্যিক জলজ প্ৰাণী কি হয় অপশ্যন কেইটাত আছে দেওহা ডলফিনছ হিপোপটেমাছ শিহু গেংগাছ ৰিভাৰ ডলফিন চ' শুদ্ধ উত্তৰ হৈ যাব শিহু গেংগাছ ৰিভাৰ ডলফিন হৈছে অসমৰ ষ্টেট একুৱাটিক এনিমেল জলজ প্ৰাণী পিছৰ প্ৰশ্নটোত আছে হুইচ অফ দ্য ফলোইং ষ্টেটছ শ্বেয়াৰ ইটছ লংগেষ্ট বাউণ্ডেৰী উইথ আছাম তলৰ কোনখন ৰাজ্যই অসমৰ লগত দীৰ্ঘতম সীমা ভাগ বতৰা কৰে অপশ্যন কেইটাত আছে মেঘালয় অৰুণাচল প্ৰদেশ মিজোৰাম ত্ৰিপুৰা চ' শুদ্ধ উত্তৰ হৈ যাব মেঘালয়াই অসমৰ লগত দীৰ্ঘতম সীমা ভাগ বতৰা কৰে পিছৰ প্ৰশ্নটোত আছে কোনখন ৰাজ্যই অসমৰ লগত আটাইতকৈ কম সীমা ভাগ বতৰা কৰে হুইচ ষ্টেট শ্বেয়াৰ্ছ শ্বৰ্টেষ্ট বাউণ্ডেৰী উইথ আছাম অপশ্যন কেইটাত আছে নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা চ' কাৰেক্ট এনচাৰ ইজ ত্ৰিপুৰাই অসমৰ সৈতে আটাইতকৈ কম সীমা ভাগ বতৰা কৰে পিছৰ প্ৰশ্নটোত আছে ৱেন ডিড ছিকিম জইন নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া ছিকিম কেতিয়াৰ পৰা উত্তৰ পূব ভাৰতৰ অংশ হয় অপশ্যন কেইটাত আছে 2002 2004 2003 চ' শুদ্ধ উত্তৰ হ'ব 2002ৰ পৰা ছিকিম নৰ্থ ইষ্টৰ পাৰ্ট হয় তাৰ আগতে কিন্তু ছিকিম নৰ্থ ইষ্টৰ নাছিলে চ' এতিয়া 7 ভনী প্লাছ এজন ভাই বুলি কোৱা হয় পিছৰ প্ৰশ্নটোত আছে ৰুদ্ৰসাগৰ পুখুৰী ক'ত অৱস্থিত হয় অপশ্যন কেইটাত আছে আছাম ত্ৰিপুৰা মণিপুৰ মিজোৰাম শুদ্ধ উত্তৰ হৈ যাব ত্ৰিপুৰাত ৰুদ্ৰসাগৰ পুখুৰী অৱস্থিত হয় হুইচ অফ দ্য ফলোইং লোকসভা কনষ্টিটুৱেঞ্চি অফ আছাম ইজ ৰিজাৰ্ভড ফৰ এছ টি তলৰ কোনটো লোকসভা সমষ্টি এছ টিৰ বাবে সংৰক্ষণ কৰা হৈছে চ' শুদ্ধ উত্তৰ হৈ যাব অপশ্যন কেইটা চাই লওক আগতে শুদ্ধ উত্তৰ হ'ব কোকৰাঝাৰ হৈছে এছ টিৰ বাবে সংৰক্ষিত লোকসভা সমষ্টি পিছৰ প্ৰশ্নটোত আছে লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান কি হয় অপশ্যন কেইটাত আছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান হেমিছ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান চ' শুদ্ধ উত্তৰ হৈ যাব হেমিছ নেশ্যনেল পাৰ্ক যিটো নেকি লাডাখত আছে পিছৰ প্ৰশ্নটোত আছে দ্য অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় অপশ্যন কেইটাত আছে কেইবুল লামজৌ হেমিছ জিম কৰবেট নান অফ দিছ চ' শুদ্ধ উত্তৰ হৈ যাব কেইবুল লামজৌ নেশ্যনেল পাৰ্ক কেইবুল লামজৌ ৰাষ্ট্ৰীয় উদ্যান যিটো নেকি মণিপুৰত আছে এইটো হৈছে পৃথিৱীৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান পিছৰ প্ৰশ্নটোত আছে ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় অপশ্যন কেইটাত আছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান হেমিছ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা এণ্ড অল অফ দিছ চ' শুদ্ধ উত্তৰ হৈ যাব জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান হৈছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান যাক প্ৰথমে হাইলি নেশ্যনেল পাৰ্ক বুলিও কোৱা হৈছিল আৰু এইটো উত্তৰাখণ্ডত আছে পিছৰ প্ৰশ্নটোত আছে জিয়া ভৰালী নদীক অৰুণাচল প্ৰদেশত কি বুলি জনা যায় অপশ্যন কেইটাত আছে কামেং চিয়াং চাংপো ৰাণাঘাট চ' শুদ্ধ উত্তৰ হৈ যাব কামেং জিয়া ভৰালী নদীক কামেং বুলি জনা যায় অৰুণাচল প্ৰদেশত পিছৰ
পিছৰ কুৱেশ্যনটো আছে আজান পীৰৰ দৰগাহ অৱস্থিত হয় হজৰত আজান পীৰ দৰগাহ ইজ লোকেটেড ইন অপশ্যন কেইটাত আছে চৰাগুৰি চাপৰি শিৱসাগৰ সৰুপথাৰ গোলাঘাট দিছপুৰ গুৱাহাটী হাজো শুদ্ধ উত্তৰ হৈ যাব চৰাগুৰি চাপৰি শিৱসাগৰ চৰাগুৰি চাপৰি শিৱসাগৰত আজান পীৰৰ দৰগাহ অৱস্থিত হয় পিছৰ কুৱেশ্যনত আছে হুইচ অফ দ্য ফলোইং প্লেচ ইজ ন'ন এজ মেনচেষ্টাৰ অফ আছাম অসমৰ মেনচেষ্টাৰ বুলি কাক জনা যায় অপশ্যন কেইটাত আছে শুৱালকুছি সৰ্থেবাৰী নামৰূপ হাজো অসমৰ মেনচেষ্টাৰ বুলি শুৱালকুছিক জনা যায় মনত ৰাখিব পিছৰ কুৱেশ্যনত আছে হুইচ অফ দ্য ফলোইং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ চিটুৱেটেড ইন ওদালগুৰি তলৰ কোনখন অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত হয় অপশ্যন কেইটাত আছে চক্ৰশিলা গৰমপানী দীপৰ বিল বৰনদী ৰাইট আনচাৰ ইজ বৰনদী বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী বৰনদী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত হয় আৰু এইটো নলগাহৰিৰ বাবে বিখ্যাত মনত ৰাখিব নলগাহৰিৰ বাবে বিখ্যাত পিছৰ প্ৰশ্নত আছে মাটিকালিৰ ফালৰ পৰা উত্তৰ পূব ভাৰতৰ বৃহত্তম ৰাজ্যখন কি হয় এৰিয়া ৱাইজ দ্য লাৰ্জেষ্ট ষ্টেট অফ নৰ্থ ইষ্ট ইজ অপশ্যন কেইটাত আছে আসাম অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ শুদ্ধ উত্তৰ হৈ যাব অৰুণাচল প্ৰদেশ মাটিকালিৰ ফালৰ পৰা উত্তৰ পূব ভাৰতৰ বৃহত্তম ৰাজ্য আৰু অসম হৈছে দ্বিতীয় পিছৰ প্ৰশ্নত আছে নৱগ্ৰহ টেম্পল ইজ লোকেটেড অন হুইচ হিল নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত হয় অপশ্যন কেইটাত আছে নীলাচল অৰুণাচল চিত্ৰাচল হিমাচল শুদ্ধ উত্তৰ হৈ যাব চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত হয় ইয়াত 9টা গ্ৰহক পূজা কৰা হয় পিছৰ প্ৰশ্নটোত আছে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড আছাম চিটুৱেটেড ইন হুইচ প্লেচ যাক BVFCL বুলিও কোৱা হয় BVFCL কোনটো প্লেচত আছে অপশ্যন কেইটাত আছে নামৰূপ ৰঙিয়া গুৱাহাটী তামুলপুৰ ৰাইট আনচাৰ ইজ নামৰূপত এই ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড আছাম চিটুৱেটেড হয় নামৰূপ ডিব্ৰুগড়ত আছে মনত ৰাখিব পিছৰ প্ৰশ্নটোত আছে আছাম মেডিকেল কলেজ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত হয় অপশ্যন কেইটাত আছে ডিব্ৰুগড় যোৰহাট গুৱাহাটী শিলচৰ শুদ্ধ উত্তৰ হৈ যাব ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় অৱস্থিত হয় আৰু এয়া হৈছে অসমৰ ফাৰ্ষ্ট মেডিকেল কলেজ মনত ৰাখিব পিছৰ প্ৰশ্নটোত আছে আছাম মেডিকেল কলেজৰ পুৰণি নাম কি আছিল অপশ্যন কেইটাত আছে বেৰী হোৱাইট মেডিকেল কলেজ সেন্ট জোসেফ মেডিকেল কলেজ সেন্ট ষ্টিফেন মেডিকেল কলেজ নান অফ দিছ শুদ্ধ উত্তৰ হৈ যাব বেৰী হোৱাইট মেডিকেল কলেজ অসম মেডিকেল কলেজৰ পুৰণি নাম আছিল বেৰী হোৱাইট মেডিকেল কলেজ পিছৰ প্ৰশ্নত আছে আফটাৰ হুইচ আৰ্থকুৱেক দ্য চান্দুবি লেক ৱাজ ফৰ্মড কোনটো ভূমিকম্পৰ ফলত চান্দুবি বিল উৎপত্তি হৈছিল অপশ্যন কেইটাত আছে 1897 1950 2024 2014 নান অফ দিছ ৰাইট আনচাৰ হ'ব 1897 চনৰ ভূমিকম্পৰ পিছত চান্দুবি বিলৰ সৃষ্টি হৈছিল আৰু এই ভূমিকম্পৰ ৰিক্টাৰ স্কেলত মান আছিল 8 to 9.7 পিছৰ প্ৰশ্নটোত আছে হু এষ্টাব্লিছড দ্য বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল অপশ্যন কেইটাত আছে শংকৰদেৱ মাধৱদেৱ নৰনাৰায়ণ নান অফ দিছ শুদ্ধ উত্তৰ হৈ যাব মাধৱদেৱে বৰপেটা সত্ৰ স্থাপন কৰিছিল আৰু বৰপেটা পুৰণি নামটো মনত ৰাখিব তাতিকুছি পিছৰ প্ৰশ্নটোত আছে when was ডিগবৈ ৰিফাইনাৰী established ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল অপশ্যন কেইটাত আছে 1901 1988 1960 ৰাইট আনচাৰ ইজ 1901 চনত ডিগবৈ শোধনাগাৰ স্থাপন কৰা হৈছিল পিছৰ প্ৰশ্নটোত আছে হু ট্ৰান্সলেটেড ৰামায়ণা ইন আছামিজ ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল অপশ্যন কেইটাত আছে ৰাম সৰস্বতী মাধৱ কন্দলী শংকৰদেৱা মাধৱদেৱা শুদ্ধ উত্তৰ হৈ যাব মাধৱ কন্দলীয়ে অসমীয়ালৈ ৰামায়ণখন প্ৰথমে অনুবাদ কৰিছিল পিছৰ প্ৰশ্নটোত আছে হু ৱাজ দ্য পেট্ৰন অফ মাধৱ কন্দলী পৃষ্ঠপোষক কোন আছিল
অপশ্যন কেইটাত আছে মহামাণিক্য, আকবৰ, নৰনাৰায়ণ, দুৰ্লভ নাৰায়ণ। শুদ্ধ উত্তৰ হৈ যাব মহামাণিক্য। মহামাণিক্য আছিল মাধৱ কন্দলীৰ পৃষ্ঠপোষক। পিছৰ প্ৰশ্নটোত আছে which schedule of Constitution of India has made provisions for autonomous administration for hill and tribal regions of North East? ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত উত্তৰ পূব ভাৰতৰ পাহাৰ আৰু জনজাতি অঞ্চলৰ স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে? So অপশ্যন কেইটাত আছে 6th schedule, 5th schedule, 7th schedule, none of these. So right answer is 6th schedule. 6th schedule মনত ৰাখিব, ষষ্ঠ অনুসূচী। পিছৰ প্ৰশ্নটোত আছে অসম বিধানসভাৰ নতুন ভৱনটো 2023 চনৰ 30 জুলাই তাৰিখে কোনে উদ্বোধন কৰিছিল? Who inaugurated the new building of Assam Legislative Assembly on 30th July 2023? অপশ্যন কেইটাত আছে ওম বিৰলা, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা, গভৰ্ণৰ অফ আছাম। So right answer is ওম বিৰলা। পিছৰ প্ৰশ্নটোত আছে ভাৰতৰ আন এখন ৰাজ্যৰ ৰাজ্যপাল হোৱা প্ৰথম অসমীয়া কোন হয়? Who is the first Assamese to become governor of another state of India? অপশ্যন কেইটাত আছে বিষ্ণুৰাম মেধি, প্ৰফুল্ল মহন্ত, গোপীনাথ বৰদলৈ, ফখৰুদ্দিন আলী আহমেদ। শুদ্ধ উত্তৰ হৈ যাব বিষ্ণুৰাম মেধি, আৰু তেওঁ তামিলনাডুৰ প্ৰথম ৰাজ্যপাল আছিল। মনত ৰাখিব, প্ৰথম অসমীয়া ৰাজ্যপাল আছিল তামিলনাডুৰ। পিছৰ প্ৰশ্নটোত আছে স্বাধীনতাৰ সময়ত অসমত কেইখন জিলা আছিল? অপশ্যন কেইটাত আছে 13, 14, 18, 19। So right answer হৈ যাব 13খন। স্বাধীনতাৰ সময়ত অসমত কিন্তু 13খন মাত্ৰ জিলা আছিল। পিছৰ প্ৰশ্নটোত আছে where was the first সত্ৰ established by শংকৰদেৱ? শংকৰদেৱে প্ৰথম সত্ৰ ক'ত স্থাপন কৰিছিল? অপশ্যন কেইটাত আছে বৰদোৱা, বৰপেটা, মাজুলী, none of these. So শুদ্ধ উত্তৰ হৈ যাব বৰদোৱা। বৰদোৱাত শংকৰদেৱে প্ৰথম সত্ৰ স্থাপন কৰিছিল। পিছৰ প্ৰশ্নত আছে ত্ৰিপিটক ইজ দ্য ৰিলিজিয়াছ বুক অফ? ত্ৰিপিটক কোনটো ধৰ্মৰ গ্ৰন্থ হয়? অপশ্যন কেইটাত আছে বৌদ্ধ, হিন্দু, ইছলাম, জৈন। So শুদ্ধ উত্তৰ হৈ যাব বৌদ্ধ ধৰ্মৰ গ্ৰন্থ হয় ত্ৰিপিটক। পিছৰ প্ৰশ্নত আছে why was সুদাংফা called বামুণী কোঁৱৰ? সুদাংফাক কিয় বামুণী কোঁৱৰ বুলি কোৱা হৈছিল? অপশ্যন কেইটাত আছে he loved Brahmins, he was brought up in a Brahmin family, he donated lands to Brahmin, all of this. So শুদ্ধ উত্তৰ হৈ যাব he was brought up in a Brahmin family, কাৰণ তেওঁ এটা ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল। পিছৰ প্ৰশ্নটোত আছে the only Sanskrit college in Assam is situated in? অসমৰ একমাত্ৰ সংস্কৃত মহাবিদ্যালয় ক'ত অৱস্থিত হয়? only Sanskrit college in Assam is situated in? অপশ্যন কেইটাত আছে নলবাৰী, ৰঙিয়া, গুৱাহাটী, মাজুলী। শুদ্ধ উত্তৰ হৈ যাব নলবাৰী। নলবাৰীত অসমৰ একমাত্ৰ সংস্কৃত মহাবিদ্যালয় অৱস্থিত হয়। পিছৰ প্ৰশ্নটোত আছে which national park is called as মিনি কাজিৰঙা? মিনি কাজিৰঙা বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক জনা যায়? অপশ্যন কেইটাত আছে ওৰাং, ৰাইমনা, মানাস, দিহিং পাটকাই। শুদ্ধ উত্তৰ হৈ যাব ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি জনা যায়। পিছৰ প্ৰশ্নটোত আছে the word তীৰ্থংকৰা is related to? তীৰ্থংকৰ শব্দটো কাৰ সৈতে জড়িত হয়? অপশ্যন কেইটাত আছে জৈনিজম, শিখ, হিন্দুইজম, ইছলাম। শুদ্ধ উত্তৰ হৈ যাব জৈন ধৰ্মৰ লগত এই তীৰ্থংকৰ শব্দটো জড়িত হয়। পিছৰ প্ৰশ্নটোত আছে who is the first Assamese to climb Mount Everest? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া কোন হয়? অপশ্যন কেইটাত আছে মনীষ ডেকা, তৰুণ শইকীয়া, বিদ্যুৎ বৰা, অভিনন্দন বৰা। So শুদ্ধ উত্তৰ হৈ যাব তৰুণ শইকীয়া। তৰুণ শইকীয়া হৈছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া। পিছৰ প্ৰশ্নটোত আছে মিৰি জীয়ৰীৰ ৰচক কোন হয়? অপশ্যন কেইটাত আছে ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, none of these. শুদ্ধ উত্তৰ হৈ যাব ৰজনীকান্ত বৰদলৈ। পিছৰ প্ৰশ্নটোত আছে who established the কোচ ডাইনেষ্টি? কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কেইটাত আছে নৰনাৰায়ণ, শুক্লধ্বজ, বিশ্বসিংহ, আদিত্য সিংহ। শুদ্ধ উত্তৰ হৈ যাব বিশ্বসিংহ। বিশ্বসিংহই কোচ বংশ প্ৰতিষ্ঠা কৰিছিল। পিছৰ প্ৰশ্নটোত আছে হিমা দাস ইজ অলছ' ন'ন এজ? হিমা দাসক আন কি নামেৰে জনা যায়? অপশ্যন কেইটাত আছে দিহিং এক্সপ্ৰেছ, নগাঁও এক্সপ্ৰেছ, ইণ্ডিয়া এক্সপ্ৰেছ, আছাম এক্সপ্ৰেছ।
সো শুদ্ধ উত্তৰ হৈ যাব ধিং এক্সপ্ৰেছ। ধিং এক্সপ্ৰেছ বুলি হিমা দাসক জনা যায়। পিছৰ প্ৰশ্নত আছে ডিউৰিং হুজ ৰেইন গ্ৰীক ভিজিটৰ মেগাস্থেনিছ কেম টু ইণ্ডিয়া। কাৰ ৰাজত্বত গ্ৰীক ভ্ৰমণকাৰী মেগাস্থেনিছ ভাৰতলৈ আহে? অপশ্যন কেইটাত আছে চন্দ্ৰগুপ্ত মৌৰ্য, সমুদ্ৰগুপ্ত, অশোকা, নন অফ দিছ। শুদ্ধ উত্তৰ হৈ যাব চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজত্বকালত গ্ৰীক ভ্ৰমণকাৰী মেগাস্থেনিছ ভাৰতলৈ আহিছিল। পিছৰ প্ৰশ্নটোত আছে বিন্দুসাৰা ৱাজ দ্য ছান অফ। বিন্দুসাৰ কাৰ পুত্ৰ আছিল? অপশ্যন কেইটাত আছে সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত, চাণক্য, অশোকা। শুদ্ধ উত্তৰ হৈ যাব চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ আছিল বিন্দুসাৰ আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ মৃত্যুৰ পিছত বিন্দুসাৰ ৰজা হৈছিল। পিছৰ প্ৰশ্নটোত আছে হু টুক দ্য টাইটেল অমৃত্ৰ ঘাট। কোনে অমৃত্ৰ ঘাট উপাধি লৈছিল? অপশ্যন কেইটাত আছে চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, অশোকা, বিন্দুসাৰা। শুদ্ধ উত্তৰ হৈ যাব বিন্দুসাৰাই অমৃত্ৰ ঘাট উপাধি লৈছিল। পিছৰ প্ৰশ্নটোত আছে ইণ্ডিকা ৱাজ ৰিটেন বাই। ইণ্ডিকা পুথিখন কোনে লিখিছিল? অপশ্যন কেইটাত আছে চাণক্য, চন্দ্ৰগুপ্ত মৌৰ্য, মেগাস্থেনিছ, নন অফ দিছ। শুদ্ধ উত্তৰ হৈ যাব মেগাস্থেনিছ। গ্ৰীক ভিজিটৰ মেগাস্থেনিছে এই ইণ্ডিকা পুথিখন লিখিছিলে আৰু ইয়াত ভাৰতৰ বিষয়ে বৰ্ণনা কৰিছিল। পিছৰ প্ৰশ্নটোত আছে অশোকা ৱাজ দ্য ছান অফ। অশোক কাৰ পুত্ৰ আছিল? অপশ্যন কেইটাত আছে চন্দ্ৰগুপ্ত, বিন্দুসাৰা, সমুদ্ৰগুপ্ত, নন অফ দিছ। শুদ্ধ উত্তৰ হৈ যাব বিন্দুসাৰাৰ পুত্ৰ আছিল অশোক। পিছৰ প্ৰশ্নটোত আছে দ্য গ্ৰেটেষ্ট ৰুলাৰ অফ মৌৰ্য ডাইনেষ্টি। মৌৰ্য সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? অপশ্যন কেইটাত আছে চন্দ্ৰগুপ্ত, বিন্দুসাৰা, অশোকা, নন অফ দিছ। শুদ্ধ উত্তৰ হৈ যাব অশোকা আছিল মৌৰ্য সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা। অশোক ৰজাই আছিল মৌৰ্য সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা। পিছৰ প্ৰশ্নটোত আছে দ্য মৌৰ্য কিং ৰিলেটেড টু কলিংগ ৱাৰ। কলিংগ যুদ্ধৰ লগত জড়িত মৌৰ্য ৰজা কোন আছিল? অপশ্যন কেইটাত আছে চন্দ্ৰগুপ্ত, বিন্দুসাৰা, অশোকা, নন অফ দিছ। শুদ্ধ উত্তৰ হৈ যাব অশোকা। অশোক ৰজা আছিল কলিংগ যুদ্ধৰ লগত জড়িত ৰজা আৰু এই কলিংগ যুদ্ধত অশোক ৰজাই যুদ্ধ কৰিছিল আৰু তেতিয়া বহুত মানুহ মৰিছিল আৰু তাৰপিছত এই ৰজাই বৌদ্ধ ধৰ্ম আঁকোৱালি লৈছিল, মনত ৰাখিব। পিছৰ প্ৰশ্নটোত আছে দ্য বুদ্ধিষ্ট ভিক্ষু অশোকা ফলোড। দ্য বুদ্ধিষ্ট ভিক্ষু ডেট অশোকা ফলোড। অশোক ৰজা অনুসৰণ কৰা বৌদ্ধ ভিক্ষু আছিল উপগুপ্ত, চন্দ্ৰগুপ্ত, সিদ্ধাৰ্থ, নন অফ দিছ। শুদ্ধ উত্তৰ হৈ যাব উপগুপ্ত। উপগুপ্ত আছিল বুদ্ধিষ্ট ভিক্ষুজনৰ নাম। পিছৰ প্ৰশ্নটোত আছে অৰ্থশাস্ত্ৰ ৱাজ ৰিটেন বাই। অৰ্থশাস্ত্ৰ কোনে লিখিছিল? অপশ্যন কেইটাত আছে কৌটিল্য, চন্দ্ৰগুপ্ত, অশোকা, নন অফ দিছ। শুদ্ধ উত্তৰ হৈ যাব চাণক্য বা কৌটিল্য। চাণক্য বা কৌটিল্য একে নাম হয়, চাণক্যই অৰ্থশাস্ত্ৰ লিখিছিল। পিছৰ প্ৰশ্নটোত আছে মুদ্ৰাৰাক্ষস ৱাজ ৰিটেন বাই। মুদ্ৰাৰাক্ষস কোনে লিখিছিল? অপশ্যন কেইটাত আছে বিশাখা দত্ত, চাণক্য, মেগাস্থেনিছ, নন অফ দিছ। শুদ্ধ উত্তৰ হৈ যাব বিশাখা দত্ত। বিশাখা দত্তই মুদ্ৰাৰাক্ষস লিখিছিল। পিছৰ প্ৰশ্নটোত আছে বিফৰ টেকিং বুদ্ধিজম অশোকা ৱাৰশ্বিপড। বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ আগতে অশোকে পূজা কৰিছিল। অপশ্যন কেইটাত আছে শিৱ, বিষ্ণু, দুৰ্গা, কৃষ্ণ। গতিকে শুদ্ধ উত্তৰ হৈ যাব শিৱা। বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ আগতে অশোক ৰজাই কিন্তু শিৱক পূজা কৰিছিল। পিছৰ প্ৰশ্নত আছে লাষ্ট ৰুলাৰ অফ মৌৰ্য ডাইনেষ্টি। মৌৰ্য বংশৰ শেষ ৰজা কোন আছিল? অপশ্যন কেইটাত আছে বৃহদ্ৰথ, অশোক, চন্দ্ৰগুপ্ত মৌৰ্য, নন অফ দিছ। শুদ্ধ উত্তৰ হৈ যাব বৃহদ্ৰথ। বৃহদ্ৰথ আছিল মৌৰ্য বংশৰ শেষৰজন ৰজা। পিছৰ প্ৰশ্নত আছে ফাউণ্ডাৰ অফ শুংগ ডাইনেষ্টি। শুংগ বংশৰ প্ৰতিষ্ঠাপক আছিল। অপশ্যন কেইটাত আছে বৃহদ্ৰথ, অশোক, সমুদ্ৰগুপ্ত, পুষ্যমিত্ৰ। শুদ্ধ উত্তৰ হৈ যাব পুষ্যমিত্ৰ। পুষ্যমিত্ৰই শুংগ বংশৰ প্ৰতিষ্ঠা কৰিছিল। পিছৰ প্ৰশ্নত আছে লাষ্ট ৰুলাৰ অফ শুংগ ডাইনেষ্টি। শুংগ বংশৰ শেষ ৰজা আছিল। অপশ্যন কেইটাত আছে দেৱভূতি, বৃহদ্ৰথ, অশোকা, নন অফ দিছ। শুদ্ধ উত্তৰ হৈ যাব দেৱভূতি আছিল শুংগ বংশৰ শেষ ৰজা। পিছৰ প্ৰশ্নত আছে মহাভাষ্য ৱাজ ৰিটেন বাই। মহাভাষ্য কাৰ ৰচনা হয়? অপশ্যন কেইটাত আছে পাণিনি, কালিদাস, পতঞ্জলি, নন অফ দিছ। শুদ্ধ উত্তৰ হৈ যাব পতঞ্জলি। পতঞ্জলিৰ ৰচনা আছিল মহাভাষ্য।
পিছৰ প্ৰশ্নটোত আছে ফাউণ্ডাৰ অফ গুপ্তা ডাইনেষ্টি গুপ্ত বংশৰ প্ৰতিষ্ঠাপক আছিল অপশ্যন কেইটাত আছে শ্ৰীগুপ্তা চন্দ্ৰগুপ্তা সমুদ্ৰগুপ্তা নান অফ দিছ সো শুদ্ধ উত্তৰ হৈ যাব শ্ৰীগুপ্তা আছিল গুপ্ত বংশৰ প্ৰতিষ্ঠাপক পিছৰ প্ৰশ্নত আছে হুইচ গুপ্তা কিং টুক মহাৰাজ টাইটেল ফৰ দ্য ফাৰ্ষ্ট টাইম কোনজন গুপ্ত ৰজাই পোনপ্ৰথমে মহাৰাজা উপাধি লৈছিল সো শুদ্ধ উত্তৰ হৈ যাব শ্ৰীগুপ্তই পোনপ্ৰথমবাৰৰ বাবে মহাৰাজ উপাধি লৈছিল পিছৰ প্ৰশ্নত আছে হুইচ গুপ্তা কিং টুক মহাৰাজা ধীৰাজ টাইটেল ফৰ দ্য ফাৰ্ষ্ট টাইম কোনজন গুপ্ত ৰজাই পোনপ্ৰথমবাৰৰ বাবে মহাৰাজা ধীৰাজ উপাধি লৈছিল এতিয়া কিন্তু চন্দ্ৰগুপ্ত 1 হৈ যাব কাৰেক্ট আনসাৰ চন্দ্ৰগুপ্ত 1এ পোনপ্ৰথমবাৰৰ বাবে মহাৰাজা ধীৰাজ উপাধি লৈছিল আৰু শ্ৰীগুপ্তই মহাৰাজ উপাধি মাত্ৰ লৈছিল মনত ৰাখিব পিছৰ প্ৰশ্নত আছে ফ্ৰম হুইচ ইনস্ক্ৰিপশ্যন ইট ইজ নোন এবাউট সমুদ্ৰগুপ্ত কোনটো লিপিৰ পৰা সমুদ্ৰগুপ্তৰ বিষয়ে জানিব পাৰি অপশ্যন কেইটাত আছে প্ৰয়াগ প্ৰশস্তি অৰ এলাহাবাদ প্ৰশস্তি কামৰূপ ইনস্ক্ৰিপশ্যন অৰ্থশাস্ত্ৰ নান অফ দিছ সো শুদ্ধ উত্তৰ হৈ যাব এলাহাবাদ প্ৰশস্তি পিছৰ প্ৰশ্নত আছে নেপোলিয়ন অফ ইণ্ডিয়া ইজ কাক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় সো শুদ্ধ উত্তৰ হৈ যাব সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় পিছৰ প্ৰশ্নত আছে হু টুক দ্য টাইটেল বিক্ৰমাদিত্য কোনে বিক্ৰমাদিত্য উপাধি লৈছিল সো শুদ্ধ উত্তৰ হৈ যাব চন্দ্ৰগুপ্ত 2এ বিক্ৰমাদিত্য উপাধি লৈছিল পিছৰ প্ৰশ্নত আছে ডিউৰিং হুজ ৰেইন চাইনিজ পিলগ্ৰিম ফাহিয়ান কেম টু ইণ্ডিয়া কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক ফাহিয়ান ভাৰতলৈ আহে সো শুদ্ধ উত্তৰ হৈ যাব চন্দ্ৰগুপ্ত 2 দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালতে চীনা পৰিব্ৰাজক ফাহিয়ান ভাৰতলৈ আহে পিছৰ প্ৰশ্নত আছে অভিজ্ঞানম শকুন্তলম was written by অভিজ্ঞানম শকুন্তলম কাৰ ৰচনা হয় সো শুদ্ধ উত্তৰ হৈ যাব কালিদাসৰ ৰচনা হয় অভিজ্ঞানম শকুন্তলম পিছৰ প্ৰশ্নত আছে হু ইজ নোন এজ নিউটন অফ ইণ্ডিয়া ভাৰতৰ নিউটন বুলি কাক জনা যায় শুদ্ধ উত্তৰ হৈ যাব আৰ্যভট্ট থেংক ইউ বন্ধুসকল ভিডিঅ'টি অকমান বেছি দীঘলীয়া হৈ যায় গতিকে মই আজি ইয়াতে স্তব্ধ কৰিছো যদি আপোনালোকে ভিডিঅ'টি ভাল পাইছে তেন্তে লাইক কৰিব তেতিয়াহে মই গম পাম যে আপোনালোকে ভিডিঅ'টি ভাল পাইছে আৰু মই পিছলৈ নেক্সট ভিডিঅ'বোৰ বনাবলৈ বেছি মোটিভেশ্যন পাম গতিকে আজি বাবে ইমানেই ৰাখিছো আপোনালোকে ৰিভাইজ কৰি থাকক পঢ়ি থাকক তেতিয়াহে পিছলৈ ৰিজাল্ট ভাল হ'ব থেংক ইউ